সাবিত্ৰী, তোমাৰ কি হ'ল? তুমি মন মাৰি ৰখি আছা যে? চাওকচোন, ৰাজুৱে টিফিন নিবলৈ পাহৰি থাকিলে। সি খৰধৰকে স্কুললৈ গুচি গ'ল। এতিয়া সি গোটেই দিনটো ভোকতে থাকিব নহয় ল'ৰাটো। তুমি এইটো কথাতে দুখ কৰি থাকিব নালাগে। টিফিনটো দিয়াচোন, মই ৰাজুক স্কুলতে টিফিনটো দি থৈ আহোঁগৈ। ছাৰ, এইফালে আহকচোন। ক, কি কাম আছিলে? তই এনেকে মোক মাতিছ যে? ছাৰ, এই স্কুলখনত মোৰ ল'ৰাটোও পঢ়ে আৰু ল'ৰাটোৱে টিফিন আনিবৰ কাৰণে পাহৰি থাকিলে। তাকে মই টিফিন দিবৰ কাৰণে আহিছিলো। ল'ৰাজনৰ নাম হৈছে ৰাজু। তোক মই বেয়াকে কোৱাৰ বাবে তই বেয়া নাপাবি। তই ৰিক্সা চলাই চলাই ইমান কষ্ট কৰি ল'ৰাটোক যে ইমান ভাল স্কুলত পঢ়াইছ, মই কিন্তু তোক সন্মানহে কৰিছো এতিয়া। ৰবি, মই ৰাজুক স্কুলৰ ভিতৰৰ পৰা মাতি লৈ আনো। সিয়ে টিফিনটো লৈ যাব পাৰিব। হ'ব ছাৰ। ৰাজু, তোমাৰ দেউতা আহিছে। তুমি টিফিন আনিবৰ কাৰণে পাহৰিছিলা। সেইকাৰণে তোমাক টিফিন দিবৰ কাৰণে আহিছে। বাহিৰতে ৰখি আছে, যোৱা আৰু টিফিন লৈ আনাগৈ। ঠিক আছে ছাৰ, মই টিফিনটো লৈ আনিছোগৈ। ঐ ৰাজু, তোৰ দেউতাক মই দেখাই নাছিলো। এতিয়া তোক দেউতাই টিফিন দিবৰ কাৰণে আহিছে। বৈ বৈ, তোৰ দেউতাৰ লগত চিনাকি কৰাই দিবি। দেউতা খৰধৰকে আহিছে চাগে। দেউতাৰ লগত চিনাকি পিছতে হবি, আজি নালাগে। নাই, নহ'ব। তোৰ দেউতাক মই কেতিয়াও দেখাই নাই। আজি মই তোৰ দেউতাৰ লগত চিনাকি হৈয়ে এৰিম। চকুটো কেনেকুৱা? একেবাৰে ভূতৰ নিচিনা, ভূতৰ নিচিনা। ৰাজু, তুমি টিফিন আনিবৰ কাৰণে পাহৰি থাকিলা। লোৱা, মই লৈ আনিছিলো। মোক নালাগে টিফিন, আৰু মোৰ এই স্কুলখনলৈ কেতিয়াও নাহিব। আপুনি কেতিয়াও নাহিব, কাৰণ আপোনাক মোৰ লগৰবোৰে দেখি সদায় ভয় কৰে, সদায়। ঐ ৰাজু, আজি দেওবাৰ নহয়, স্কুল নাই। বৈ, আমি একেলগতে ফুটবল খেলোঁগৈ। ৰবা, গৈছো। তোমালোকে ফুটবল খেলা, কিন্তু ৰাজুৱে ফুটবল খেলিব নালাগে। মই ৰাজুক লৈ যাওঁ দেই। দেউতা, তুমি ক'লেই মই তোমাৰ লগত যাম নেকি? মই নাযাওঁ ক'তো। মই লগৰবোৰৰ লগত ফুটবল খেলিমেই ইয়াত। তুমি ফুটবল খেলিব নোৱাৰা, মই কৈছো নহয়। ব'লা, ঘৰলৈ ব'লা। মা, মোৰ লগৰবোৰে সকলোৱে ফুটবল খেলি আছিলে, কিন্তু দেউতাই মোক কিয় লগৰবোৰৰ মাজৰ পৰা লৈ আনিলে? মই কিন্তু এইবোৰ একেবাৰে পচন্দ নকৰো। আৰু তোমাক মই আজিয়ে কৈ দিওঁ, মোৰ স্কুললৈ তুমি কেতিয়াও নাযাবা। তোমাৰ চকুটো দেখিলে মোৰ লগৰবোৰে সকলোৱে ভয় কৰে আৰু মোক লাজ দিয়ে। মই বহুত লাজ পাওঁ। আজিৰ পৰা কেতিয়াও মোৰ লগত ক'তো নাযাবা তুমি। ৰাজু, তোমাৰ স্কুল বন্ধ থাকিলে তুমি স্কুলৰ কামবোৰ কৰিবা। তুমি ফুটবল নেখেলিবা। কিন্তু কিয় নেখেলিম? মোৰ লগৰবোৰ সকলোৱে ফুটবল খেলে। কেৱল মোক তোমালোকে কিয় মানা কৰি থাকা? তুমি আমাক প্ৰশ্ন নকৰিবা। আমি যিটো কৈছো সেইটো তোমাৰ ভালৰ কাৰণে চিন্তা কৰিয়ে কৈছো। তুমি ফুটবল কেতিয়াও নেখেলিবা এই জনমত। ৰাজু, মই তোমাৰ ফেভৰেট আলু চব্জি বনাইছো। এতিয়া আলু চব্জিৰ লগত ভাতকেইটা খাই ল'বা, ব'লা। মই নাখাওঁ, একো নাখাওঁ মই। দেউতাৰ এই ভূতৰ নিচিনা চকুটোৰ কাৰণে মোক লগৰবোৰে চবেই এৰি দিলে। কেতিয়াও কোনেও মোৰ লগত নাথাকে, কেৱল দেউতাৰ এই চকুটোৰ কাৰণে। এনেকে নকবা, দেউতাৰ কথা এনেকে কয় নেকি? আজি দেওবাৰ বুলি বহুত খেলিলা। এতিয়া যোৱা, ভাত খাই শুই থাকাগৈ। কালিকে আকৌ স্কুল আছে। সাবিত্ৰী, এই পইচাখিনি তুমি থৈ দিয়াচোন। হেৰি, শুনিছে? আপুনি যে সদায় এনেকৈ পইচা থবলৈ দিয়ে, তেনেকৈ বহুতখিনি পইচা গোট খাইছে। আৰু এতিয়া আপুনি চকুটো ভালকৈ চিকিৎসা কৰি ল'ব পাৰিব। মই এতিয়া মোৰ চকুৰ কাৰণে অকণো চিন্তা কৰা নাই। কেৱল আমাৰ ৰাজুৰ কাৰণে চিন্তা কৰিছো। ই কেনেকৈ পঢ়ি শুনি ভাল এখন কলেজৰ চিট পায়, সেইটোকে চিন্তা কৰিছো। আৰু কলেজত বহুত পইচা তাৰ দৰকাৰ হ'ব নহয়। আপুনিচোন কৈছিলে এইখিনি পইচা গোট খালে চকুটো এবাৰ চিকিৎসা কৰি ল'ম বুলি। কিন্তু এতিয়াতো পইচা বহুতখিনি গোট খাইছে। চিকিৎসাকে কৰি লওক চকুটো। নাই নাই, মই সেইখিনি পইচা এতিয়া মই চকুৰ কাৰণে অকণো খৰচ কৰিব নোৱাৰো। আমাৰ ল'ৰাৰ কাৰণে চিন্তা কৰিব লাগিব। আমাৰ ৰাজু ডাঙৰ হৈ যেতিয়া ডক্তৰ হ'ব, তেতিয়া সি মোক চকুটো চিকিৎসা কৰি দিব পাৰিব। ৰাজু ডাঙৰ হ'লে সময়ত পইচাখিনি গোট খাব নহয়। আপুনি নিজৰ শৰীৰটোৰ কাৰণে চিন্তা কৰক। মোৰ চকু এটাহে বেয়া, কিন্তু হাত ভৰি সকলো ঠিক আছে। মই এতিয়াও কাম কৰি খাব পাৰো। আপোনাক মানে একো এটা ক'বই নোৱাৰি। ৰাজু, এয়া চাচোন, দামী মোবাইল। যোৱাকালি লৈছিলো মই। তোমাৰে ভাল, ধনী ঘৰত জন্ম হলা, সেইবাবে যি মন যায় তাকে ল'ব পাৰা। আমি আকৌ কিবা এটা ল'বলৈ হলে বহুত চিন্তা কৰিবলগীয়া হয়। আৰে বন্ধু, তুমি এনেকে কিয় কৈছা? তোমাৰ দেউতাই চোন কিমান কষ্ট কৰি তোমাক যে ইউনিভাৰ্চিটি পঢ়াইছে, আৰু এমাহ দুমাহৰ পিছত তুমি চাকৰিও পাবা। দেউতা কথা নকবাই মোৰ আগত। দেউতা সৰুৰ পৰাই মোৰ সকলো কামতে বাধা দি আহিছে। সৰুতে মোৰ বহুত বন্ধু আছিলে, কিন্তু দেউতাৰ কাৰণে মোৰ বন্ধুবোৰ আঁতৰি গ'ল এতিয়া।
জানানে মই সৰুতে ফুটবল খেলি বহুত ভাল পাওঁ হয়তো আজি ফুটবল খেলি বহুত ডাঙৰ মানুহ হলো হলে কিন্তু দেউতাই মোক সৰুতেই ফুটবল খেলিবলৈ একেবাৰে মানা কৰিলে তাৰ কাৰণে মই এতিয়া একো খেলেই খেলিব নোৱাৰো হেল্ল' মা ৰাজু ক তোৰ ভালনে ভাত পানী খালিনে আৰু গা মনবোৰ সকলো তোৰ ঠিকে আছেনে মোৰ ঠিকে আছে গা মনবোৰ মোৰ পইচা অকমান দৰকাৰ হৈছে তুমি দেউতাক কৈ দিবা চবৰে হাততে দামী দামী মোবাইল কেৱল মোৰ হাততহে ইমান অকণমানি আৰু কম দামী মোবাইল এটা ল'ব লাগে তুমি দেউতাক কৈ দিবা দেই কথাটো ৰবি তথাপিতো দেউতাৰ লগত এবাৰ কথাটো আলোচনা কৰি ল'ম দেই মই সেইবোৰ একো নাজানো সোনকালে মোৰ পইচা একাউণ্টত ভৰাই দিব ৰাজু ৰাজু সাবিত্ৰী আমাৰ ৰাজুৱে ফোন কৰিছিলে নেকি ৰাজুৱে ফোন কৰিছিলে তাক বোলে পইচা দৰকাৰ হৈছে মই কৈছিলো যে যোৱা মাহত চোন কলেজৰ আৰু হোষ্টেলৰ খৰচবোৰ দি আহিছো বুলি কিন্তু বোলে মোবাইল এটা ল'বৰ কাৰণে তাক বোলে পইচা দৰকাৰ হৈছে বুলি কৈছে ফোনটোৱে কাটি দিলে সেইকাৰণে খঙত চহৰত থাকে লগৰবোৰৰ লগত থাকে আৰু লগৰবোৰৰ সকলোৰে চাগে ভাল ভাল দামী দামী মোবাইল আছে তাকে দেখি লাজ কৰিছে চাগে সেইকাৰণে মোবাইল বিচাৰিছে আমি তাক দামী মোবাইল এটা কিনিবৰ কাৰণে পইচা একাউণ্টত ভৰাই দিব লাগিব বুজিছা কিন্তু আপুনি পইচা ক'ৰ পৰা যোগাৰ কৰি দিব যোৱাবাৰ তাৰ কলেজৰ এডমিশ্যন দিব লাগে বুলি ৰিক্সাখনকে বিক্ৰী কৰি দিলে এতিয়া আমাৰ হাতত চোন পইচা নায়েই তুমি এইবোৰ অলপো চিন্তা নকৰিবা মই যেনে তেনে কৰি হলেও পইচা গোটাই ৰাজুক মই একাউণ্টত পইচা ভৰাই দিম তুমি তাক কৈ দিবা যে এদিন দুদিনৰ ভিতৰতে পইচা ভৰাই দিব বুলি গোবিন তই হয় মহাজন ডাঙৰীয়া মোৰ পইচা অকমান দৰকাৰ হৈছে সেইবাবে আপোনাৰ ওচৰলৈকে আহিছো তইচোন যোৱাবাৰ ৰিক্সাখন বিক্ৰী কৰি পইচা লৈছিলি আকৌ পইচা দৰকাৰ হৈছেনে ল'ৰাটোক চহৰত পঢ়াইছো নহয় তাৰ বহুত পইচা পাতি দৰকাৰ হৈ থাকে সেইকাৰণে আমি থকা মাটিখিনিৰে কাগজ পত্ৰ আপোনাৰ ওচৰতে লৈ আনিছো আমি বন্ধকতে থব বিচাৰো মাটিখিনি তাৰ বদলি আপুনি আমাক পইচাকে দি দিয়ক কিন্তু মাটিডোখৰ মই লোৱাৰ পিছত তহঁতি থাকিবি ক'ত মোৰ ল'ৰা আৰু 2 মাহৰ পিছতেই চাকৰি পাব আৰু তেতিয়া তাৰ দৰমহাৰেই আমি আপোনাৰ পৰা মাটিখিনি লৈ ল'ব পাৰিম হয় নেকি ভাল লাগিল শুনি পিছে চহৰত মোৰো ঘৰ এটা আছে নহয় আমিহে চহৰত থাকিবলৈ যোৱাই নাই সেই ঘৰটোত তহঁতি যদি থাকিব বিচাৰ থাকিব পাৰ যিমান দিন থাক হ'ব তেন্তে মহাজন ডাঙৰীয়া আমি এই 2 মাহ আপোনাৰ ঘৰটোতে থাকিব পাৰিম তেন্তে সাবিত্ৰী শুনিছা আমি থকা মাটিখিনি বন্ধকত ৰাখিছো আৰু ইয়াৰ পইচাৰে আমি অহাকালি চহৰত যাম আৰু মহাজন ডাঙৰীয়াই বোলে চহৰত এটা ঘৰ আছে সেই ঘৰটোতে আমি 2 মাহ থাকি 2 মাহৰ পিছত যিহেতু আমাৰ ৰাজুৰ চাকৰি হ'ব তাৰ পিছত তাৰ দৰমহাৰে আমি আমাৰ মাটিখিনি পুনৰ বন্ধকৰ পৰা উলিয়াই ল'ব পাৰিম হয় নেকি ভালেই কৰিলে ৰাজুৰ চাকৰিৰ সময়তো তাৰ বহুত পইচা পাতি দৰকাৰ হ'ব তাৰ আগতীয়াকৈ যদি আমি তাক পইচা 2 টকামান দিব পাৰিম তেতিয়া তাৰ মনটোৱে ভাল লাগিব আমি অহাকালি সোনকালে চহৰলৈ যামগৈ হেৰি শুনিছে মহাজন ডাঙৰীয়াৰ চহৰত থকা এই ঘৰটো বৰ ধুনীয়া আৰু ইমান ডাঙৰ সেইকাৰণে আমাৰ ৰাজু হোষ্টেলত থাকিব নালাগে এই 2 মাহ আমাৰ লগতে থাকিব পাৰিব এইটো ঘৰত তুমি ঠিকেই ভাবিছা আপুনি এতিয়া ৰাজু হোষ্টেলত গৈ পিনে ৰাজুক ইয়ালৈ লৈ আনিব যাওক দেতা তুমি ইয়ালৈ কিয় আহিব লাগে এইয়া পইচা ল ৰাজু আৰু মা আৰু মই আজিয়েই গাঁৱৰ পৰা আহিলো ইয়াতে থাকিম 2 মাহ 2 মাহৰ পিছত তোৰ চাকৰি হ'ব নহয় তাৰ পিছতে আমি গোটেইকেইটা গাঁৱলৈ যামগৈ একেলগতে তোমালোক ইয়াত কি কৰি আছা গাঁৱলৈ যাবাগৈ গাঁৱৰ মহাজন ডাঙৰীয়াৰ ভাগৰ চহৰতে এটা ঘৰ আছিলে সেই ঘৰটোতে আমি আছো ৰাজু তই এই 2 মাহ হোষ্টেলত নাথাকি আমাৰ লগতে থাকিব পাৰিবি বৈ মোৰ লগত বৈ মই তোমালোকৰ লগত থাকিব নোৱাৰো কাৰণ মোৰ অহাকালি আমেৰিকাত চাকৰি হৈ গ'ল সেইকাৰণে মই অহাকালি আমেৰিকাত যাব লাগিব কি ইমান দূৰত তোৰ চাকৰি হৈছে নে ইমান দূৰত যাবি জানো ৰাজু চাকৰি পালে চাকৰি কৰিবই লাগিব নহলে কি মই তোমাৰ নিচিনা ৰিক্সা চলাম নেকি আৰু এতিয়া তুমি যোৱা আৰু মাকো কৈ দিবা মই অহাকালি আমেৰিকা গৈ আছো আৰু মোৰ আমেৰিকাতে চাকৰি হৈ গ'ল বুলি চোন আমেৰিকাতহে চাকৰি পালে মই ভাবিছিলো ওচৰতে কৰবাত চাকৰি পাব আৰু আমি গাঁৱলৈ গুচি যাম বুলি কিন্তু এতিয়া চোৱাচোন 2 বছৰ হৈ গ'ল মহাজন ডাঙৰীয়া ঘৰটোতে আছো তাকেই 2 বছৰ ধৰি সি ফোন এটাও কৰা নাই আমাৰ ওচৰতো তাৰ ফোন নাম্বাৰে নাই আমাৰ দুয়োৰ ভিতৰত কাৰোবাৰ যদি গা বেয়া হয় সি কেনেকে গম পাব তেনেকে নকবা মই জীয়াই থকালৈকে তোমাৰ একো হ'ব নিদো তোমাৰ জ্বৰ হৈ আছে নহয় ৰবা মই তোমাৰ কাৰণে দৰৱ লৈ আনোগৈ আপুনি ৰাজুৰ দেউতাক নেকি
মই ৰাজুৰ দেউতাক। তুমি কেনেকে চিনি পোৱা? মই আৰু ৰাজু একেলগতে পঢ়া আৰু হোষ্টেলতো একেলগতে আছো। আপোনাক মই এবাৰ দেখিছিলো। আপুনি এবাৰ ৰাজুক লগ কৰিবলৈ হোষ্টেলত আহিছিল। হয় নেকি? এতিয়া আমাৰ ৰাজু আমেৰিকাত থাকে নহয়। সি আমেৰিকাতে চাকৰি পালে। ৰাজু আমেৰিকা কেতিয়া গ'ল? সিচোন ইয়াতে আছে। মই কালি তাক লগ কৰি আহিছো। কি? ৰাজুচোন ইয়াতেই চাকৰি কৰে আৰু তাৰতো বিয়াও হৈ গ'ল। বিয়া হোৱা এবছৰ হৈ গ'ল আৰু তাৰ ছোৱালী এজনীও আছে। তুমি বেয়া নোপোৱা যদি তাৰ ঘৰৰ এড্ৰেছটো দিব পাৰিবা নেকি? কিয় নোৱাৰিম? আপুনি ইয়ালৈ কিয় আহিছে? যাওকগৈ, এতিয়াই যাওকগৈ। কিন্তু ৰাজু, আমি তোক লগ কৰিবলৈ আহিছিলো। তইচোন আমেৰিকাত যাম বুলি ইনে কলি। মই আপোনাক একো কথা নকওঁ। আপুনি এতিয়া আমাৰ ঘৰৰ আগৰ পৰা ওলাই যাওক। হেৰি, এই মানুহজন কোন আছিলে? আৰু আপোনাক যে ৰাজু বুলি মাতিছে, আপোনাৰ চিনাকি কোনোবা মানুহ নেকি? মই চিনি নাপাওঁ কোন হয় এই মানুহজন। আৰু মোৰ নামটো কেনেকে গম পালে নাজানো। আপুনি সঁচা কথা কওক, কোন হয় এই মানুহজন? এইজন মোৰ দেউতা হয় আৰু দেউতাক মই অলপো ভাল নাপাওঁ। দেউতাৰ সেই চকুটো দেখিলে মোৰ লগৰবোৰ সকলোৱে ভয় কৰে। আজি দেখিলাই নহয়, আজি আমাৰ লিজাইও ভয় কৰিছে। আপুনিচোন কৈছিলে আপোনাৰ দেউতা মা বোলে ঢুকালে। আপুনি ইমান মিছা কথা কয়। আমাৰ লিজা যদি ডাঙৰ হৈ লগৰবোৰৰ লগত যদি আমাক চিনাকি কৰি দিবৰ কাৰণে সংকোচবোধ কৰে, তেতিয়া আপোনাৰ কেনেকুৱা লাগিব ভাবকচোন এবাৰ। আপুনি বহুত ডাঙৰ পাপ কাম কৰি আছে। আপুনি এতিয়াই যাওক আৰু মা দেউতাক মাফ খোজক আৰু আশীৰ্বাদ লওকগৈ। তুমি ঠিকেই কৈছা। মই বহুত ডাঙৰ পাপ কাম কৰি আছো। মই এতিয়াই যাওঁ মা দেউতাক মাফ খুজিবৰ কাৰণে। যাওক আপুনি আৰু দুয়োকে আমাৰ এই ঘৰখনলৈ লৈ আনিব।